হাই বন্ধুসকল, মোৰ ইউটিউব চেনেল মিছলবুটলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা শুই উঠি দৌৰিছোঁ খালি দলঙলৈ। দলঙত মানে এটা ডাঙৰ পুখুৰী আছে, মানে আমি সকলোৱে ডুভি বুলি কওঁ। বহুত দ, সেইটো 100 ফুটমান দ। আৰু সেই ডুভিটো মানে আজি জাল মাৰিব, মাছ মাৰিব গৈ আছোঁ। আজি আপোনালোকক কি বহুত ডাঙৰ ডাঙৰ মাছ থাকে আৰু মাছ সকলোবোৰ মাছ দেখুৱাবলৈ চেষ্টা কৰিম। বহুত দূৰৰ পৰা জাল মাৰিবলৈ আহিছে, বেলেগ জালুৱাই আহিছে, চাই থাকিব ভিডিঅ'টো। মানে এইখনে আমাৰ গৰঙা জান, মানে য'ত মাছ মাৰিব। গৰঙা জান বুলি ক'লে আমাৰ মৰিগাঁৱত সকলোৱে চিনি পায়, হাৰিয়াপ বিল আৰু গৰঙা। আৰু এয়া চাওক, মাছ নিবলৈ অহা মানে বেপাৰী ভিৰ লাগিছে ইয়াত বহুত। তালৈ দলঙৰ শেষলৈকে একেবাৰে মাছ বেপাৰী, বহুত মাছ ওলায়। গতিকে ডাঙৰ জাল মাৰিছে, বৰজাল বুলি কয়। দেখুৱাম, মই নামি গৈ আছোঁ ডুভিটোৰ তললৈকে। চব বৰ্তমান জাল টানি আছে এতিয়া। বহুত দ হয় ডুবিটো, এতিয়া প্ৰায় 90-100 ফুটমান দ হৈ আছে আৰু বহুত ডাঙৰ ডাঙৰ মাছ থাকে। দেখুৱাম মই, বহুত মাছ উঠিব আৰু বহুত দূৰৰ পৰা জাল বেপাৰীসকল বহি আছে ইয়াতে। আচলতে এই ডুবিটোক দেখুৱাইছোঁ এইটো কাৰণে বহুত চিনাকি হয় আৰু গোটেই মানে এই অঞ্চলটো মাছৰ উৎস বুলি ক'ব পাৰি। বানপানী নাহিলেও আমাৰ ইয়াৰ পৰাই সকলো মাছ মানে খাব পৰা যায় আৰু বানপানী নাহিলেও মাছ হৈ যায়। এয়াই বন্ধুসকল, এয়া জাল মাৰি আছে এতিয়া। আৰু মোৰ এখন মানে ইয়াতে জাল আছে, চিপ জাল। এয়া দেখুৱাই আছোঁ চিপ জালখন, ময়ো মাৰি চাওঁগৈ দুচাপমান, চাগে ভাগ্যত থাকিলে পাই যাওঁ। আৰু অলপ পিছত মানুহ আৰু ভিৰ হ'ব, মানে বহুত ডাঙৰ ডাঙৰ মাছ থাকে, মাছ চাবলৈ। ইয়াত ডাঙৰ বৰ জাল টানি আছে আৰু এইখন মোৰ জাল। মই গৈ আছোঁ এতিয়া, জাল অলপ মাৰি চাওঁগৈ। জাল ভালো হয়েছিল, হয়েছিল কি বলে জাল দিছিল। আৰু খন্তেক সময়ৰ পিছতে হৈ যাব জাল মৰা, মই দেখুৱাম। আৰু আমাৰ এই ডুভিটো গৰঙা ডুভি বুলি সকলোৱে জানে, পৰিচিত। মানে আমাৰ মৰিগাঁৱত প্ৰায় মানুহে চিনি পায়, গৰঙাৰ বিল বুলি ক'লে গৰঙাৰ যিটো ডুভি, আৰু তাতে মাছ মাৰি থকা হৈছে। ঠিক আছে, জাল মানে উঠাইছে আৰু কি কি মাছ আহিছে মই দেখুৱাই আছোঁ আপোনালোকক। বৰালি 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 যাত্ৰা হৈছে ন, এই এটা যাত্ৰা হৈছে। বহুত মাছ আহিছে, ডাঙৰ ডাঙৰ মাছ আহিছে, চাই থাকক। এয়া
ফুটি আনি দিছে লৈ যায় মাছৰ কেপ পেলাইছো মানুহ আছে বাচিব মানুহ আছে মাতি আনিছো নামি যা গাখন কৰিছে ডাঙৰ ডাঙৰ চা তাতে তাতে আছিল কালি এই মোনাটো এই চাউল পাত থকা মোনাটো আমাৰ ৰবই মাছটো যাব ৰব হিচাপতে কৈছো এইবিলাক গোৱালি 200 টকা নহলীয়া নিয়ে আছে মাছ এইবিলাক এয়া অলপ উঠাইছে এতিয়া জাল এটা ইমান মাছ আৰু বহুতখিনি আছে টেঙা মাছে বিনিছি দেখা নাই এই নাম এই নাম এই না হেগি এই এগরা উঠা তো এখন এই চাললি উঠা বল পিছা সামনে পিছা আউর গোল গোল পাইখন কে দিলু নালাই মই নাখন পিছা সেৱা থাকা কাৰণে আটা ওপৰ পৰা মিলু আউলি শেষত মানে খাবৰ কাৰণে এটা লৈছোঁ আপোনালোক দেখুৱাই আছোঁ মাছটো মা কামুৰিছে কামুৰিলে মোবাইল কামুৰিছে কামুৰিলে হ'লে ঠিক আছে এইটোকে লৈছোঁ খাবলৈ আৰু বিন্দাছ ঔটেঙা জলদি খাই দিম আৰু হা এইটো বাই বাই তো ঠিক আছে বন্ধুসকল মই এতিয়া ঘৰলৈ ওলাইছোঁ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ মাছ মানে যিখিনি উঠাইছে সেইখিনিকে দেখুৱাব চেষ্টা কৰিলোঁ আৰু বহুত মাছ আছে সেইটো আজি নুঠাব বেপাৰী নিব নোৱাৰে গোটেইখিনি মাছ গতিকে ইমানখিনিকে দেখুৱাই মই আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ ধন্যবাদ চাই থাকিব মিছলবুট